নমস্কাৰ সকলোকে নলেজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছাম হিষ্ট্ৰীৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো আহোম ডাইনাষ্টিৰ ওপৰত 6 নম্বৰ ভিডিঅ'। তো যোৱাটো ভিডিঅ'ত আমি সমাপ্ত কৰিছিলোঁ শিৱসিংহৰ ৰাজত্বকালত। আমি সকলোৱে দেখিবলৈ পাইছিলোঁ যে শিৱসিংহৰ ৰাজত্বকালত তেওঁৰ যিগৰাকী প্ৰথম বৰৰাণী আছিলে অৰ্থাৎ বৰৰজা ফুলেশ্বৰীয়ে তেওঁ কেনেকৈ বিভিন্ন ধৰণৰ ৰিফৰ্ম সংগঠিত কৰাইছিলে সেই সময়ৰ আহোম ডাইনাষ্টিত, সেই সকলোবোৰ বিষয়ে আমি পঢ়িছোঁ। শিৱসিংহৰ ৰাজত্বকালত ৰাজসিংহাসনত অধিষ্ঠিত হৈছিলে প্ৰমত্ত সিংহ বা চুনেনফা। চুনেনফাটো তেওঁৰ আহোম নাম। তেওঁৰ ৰাজত্বকাল আছিলে 1746 পৰা 1751 খ্ৰীষ্টাব্দ। তেওঁৰ ৰাজত্বকালটো সিমান এটা বিশেষ ইম্পৰ্টেণ্ট নহয়। তো জাষ্ট এইকেইটা পইণ্ট মনত ৰাখি থৈ দিলে যথেষ্ট যে তেওঁ কি কৰিছিলে, ৰংঘৰটো পুনৰ নিৰ্মাণ কৰিছিলে। পোনপ্ৰথমে ৰংঘৰটো সাধাৰণতে বাঁহ বেতেৰে নিৰ্মিত হৈছিলে। তাৰপিছত তেওঁ এই ৰংঘৰটো ইটাৰে নিৰ্মাণ কৰিছিলে। তাৰোপৰি তেওঁ গুৱাহাটীত যি অৱস্থিত শুক্লেশ্বৰ মন্দিৰ, তাৰ ওপৰত তেওঁ সিংহদুৱাৰ আৰু ৰুদ্ৰেশ্বৰ টেম্পুল তেওঁ নিৰ্মাণ কৰাইছিলে। প্ৰমত্ত সিংহৰ ৰাজত্বকালৰ পিছত ৰাজসিংহাসনত অধিষ্ঠিত হৈছিলে ৰায়েশ্বৰ সিংহ। তেওঁৰ ৰাজত্বকাল আছিল 1751 পৰা 1769 খ্ৰীষ্টাব্দ। তেওঁৰ আন দুটা নাম আছিলে চুৰেমফা আৰু ৰোমনাথ বুন্দা গোহাঁই। তো আপোনালোকে এইটো ভালকৈ মনত ৰাখি থৈ দিব যে ৰোমনাথ বুন্দা গোহাঁই বুলি কোনজন আহোম ৰজাক জনা গৈছিলে, এয়া হৈছে ৰাজেশ্বৰ সিংহ। ইয়াৰ উপৰি তেওঁৰ সাহিত্যৰ প্ৰতি এটা বিশেষ অনুৰাগ আছিলে। তো তেওঁ বহুতো ধৰণৰ কবিতা ৰচনা কৰিছিলে, সেয়েহে তেওঁৰ আন এটা নাম আছিলে কবি চূড়ামণি। তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে কবি চূড়ামণি বুলি কোনগৰাকী আহোম ৰজাক জনা গৈছিলে। তো তাৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। সেই সময়ত কি হৈছিলে, জয়া সিংহ যিগৰাকী মণিপুৰৰ ৰজা আছিলে, তেওঁ বুৰ্মিজৰ ওপৰত এটা ইনভেজন চলাইছিলে। আৰু সেই ইনভেজনটোৰ কাৰণে তেওঁ সেই সময়ৰ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ পৰা সহায় খুজিছিলে। আৰু ৰাজেশ্বৰ সিংহইও তেওঁক যুদ্ধত সহায় কৰিছিলে তেওঁৰ সেই এক্সপেডিশ্যনত। তাৰ পৰিণতি স্বৰূপে এখন আহোমৰ বুৰ্মিজৰ লগত যুদ্ধ এখন হৈছিলে। সেই যুদ্ধখনৰ নাম হৈছিলে লতাকটাৰণ। লতাকটাৰণ এইকাৰণে হৈছিলে যে যুদ্ধ য'ত হৈছিলে সেই এৰিয়াটো এটা জংঘলময় এৰিয়া আছিলে। তাত যোৱাৰ কোনো ধৰণৰ সুগম পথ নাছিলে। তাৰ ফলত সৈনিকবোৰে এই অৰণ্যৰ মাজৰে লতা পাতসমূহ কাটি কাটি যুদ্ধ কৰিবলগীয়া হৈছিলে। তো সেই যুদ্ধখনৰ নাম আছিলে লতাকটাৰণ। তদুপৰি ৰাজেশ্বৰ সিংহৰ দিনত কি হৈছিলে, আমি আগতে পঢ়ি আহিছোঁ পাইক প্ৰথাৰ বিষয়ে। পাইকসকলৰ যি গোট আছিলে, তো সেই এটা গোটত আগতে 4জন সদস্য হৈছিলে। কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত কি হৈছিলে, এই গোটৰ সংখ্যা 4জনৰ পৰা 3জনলৈকে অনা হৈছিলে। তো এইটোও মনত ৰাখি থৈ দিব। ইয়াতে ক্ষমা কৰিব, পাইক শব্দটো ভুল হৈছে, এটা টাইপিং এৰৰ হয়। তো আপোনালোকে এইটো মনত ৰাখি থৈ দিব যে কাৰ ৰাজত্বকালত পাইকৰ সংখ্যা এটা গোটত 4জনৰ পৰা 3জনলৈকে কৰা হৈছিলে। তো তাৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। ইয়াৰ উপৰি ৰাজেশ্বৰ সিংহক অসমৰ চাহজাহান বুলি জনা যায়। এই চাহজাহান বুলি এইকাৰণে জনা যায় যে তেওঁ বিভিন্ন ধৰণৰ আৰ্কিটেক্সাৰ অসমত নিৰ্মাণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু বহুতো এই পদক্ষেপ সম্পন্ন কৰিবলৈ তেওঁ সক্ষম হৈছিলে। তো সেয়েহে তেওঁক চাহজাহান বুলি জনা যায়। তেওঁৰ নিৰ্মাণ কাৰ্যৰ ভিতৰত প্ৰধানতমবোৰ হৈছে নৱগ্ৰহ মন্দিৰ। আপোনালোকে ইয়াত আমাক কমেণ্ট বক্সত মেনশ্যন কৰিব পাৰে যে নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰৰ ওপৰত অৱস্থিত। তাৰ ওপৰত নিৰ্মাণ কৰিছিলে কাৰেংঘৰ, তলাতল ঘৰ, বশিষ্ঠ আশ্ৰম বা বশিষ্ঠ মন্দিৰ। বশিষ্ঠ আশ্ৰমটো আগৰ পৰাই আছিলে, বশিষ্ঠ মুনি এষ্টাব্লিছ কৰিছিলে। আৰু ইয়াতে কৈ থৈ দিওঁ যে আপোনালোকক বশিষ্ঠ মন্দিৰত বা যিখন বশিষ্ঠ আশ্ৰম আছে, তাত সাধাৰণতে 3টা নদীৰ সংগমস্থল বুলি কোৱা হয় এইখিনি ঠাইক, সন্ধ্যা, ললিত আৰু কান্তা। তাৰোপৰি তেওঁ চিত্ৰাচল নিৰ্মাণ কৰিছিলে, হৰগৌৰী টেম্পুল নিৰ্মাণ কৰিছিলে। এই ৰাজেশ্বৰ সিংহৰ দিনত কি হৈছিলে, তেওঁৰ এজন বৰবৰুৱা আহিছিলে যাৰ নাম আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা। তেওঁৰ পাৱাৰ বহুখিনি পৰিমাণে বাঢ়ি গৈছিলে আৰু সেই পাৱাৰৰ লগতে তেওঁৰ এট্ৰচিটিজো বহুত ভালেখিনি পৰিমাণে বাঢ়ি গৈছিলে। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তেওঁৰ এজন বৰগোহাঁই, নুমলী বৰগোহাঁই কি কৰিছিলে, এখন বুৰঞ্জী লিখিছিলে। এই বুৰঞ্জীখনৰ নাম আছিলে চকৰি ভেটিৰ বুৰঞ্জী। এইটো আগতে এক্সামত আহিছে, গতিকে আপোনালোকে এইটো ভালকৈ চাই থৈ দিব যে চকৰি ভেটি বুৰঞ্জীৰ ৰচক কোন, এয়া হৈছে নুমলী বৰগোহাঁই। এই চকৰি ভেটি বুৰঞ্জীত নুমলী বৰগোহাঁয়ে কি কৰিছিলে, যেতিয়া এই বৰবৰুৱাসকলৰ বা বিশেষকৈ কীৰ্তিচন্দ্ৰৰ পৰিয়ালৰ বিষয়ে উদ্ধৃতি দিব লগা হৈছিলে, তাত তেওঁ কিছুমান এনেকুৱা পইণ্ট লিখিছিলে যাৰ প্ৰতি কীৰ্তিচন্দ্ৰ বাৰুকৈ ক্ৰোধান্বিত হৈছিলে। তো সেয়েহে তাৰ ফলত তেওঁ কি কৰিছিলে, এই গোটেই বুৰঞ্জীখন, চকৰি ভেটিৰ বুৰঞ্জীখন তেওঁ ডেষ্ট্ৰয় কৰি দিছিলে। ৰাজেশ্বৰ সিংহৰ পিছত ৰাজসিংহাসনত অধিষ্ঠিত হৈছিলে লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ ৰাজত্বকাল আছিলে 1769 পৰা 1780 খ্ৰীষ্টাব্দ। এই লক্ষ্মী সিংহৰ আন দুটা নাম আছিলে চুইনেউফা আৰু কালচিলীয়া গোহাঁই। এইটো মনত ৰাখি থৈ দিব যে কালচিলীয়া গোহাঁই বুলি কোনজন আহোম ৰজাক জনা গৈছিলে, তাৰ উত্তৰটো হৈছে লক্ষ্মী সিংহ। এই লক্ষ্মী সিংহৰ ৰাজত্বকালত প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিলে। আমি সকলোৱে আগতে দেখি আহিছোঁ বা পঢ়ি আহিছোঁ যে কেনেকৈ এই সত্ৰবিলাকৰ পাৱাৰসমূহ বাৰুকৈ গ্ৰ' হৈ আহিছিলে আৰু তাৰ পেৰেলেলি কেনেকৈ আহোম এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকৰ ওপৰত
বিভিন্ন ধৰণে জোৰ জুলুম কৰিব ষ্টাৰ্ট কৰিছিলে। আমি যোৱাটো ভিডিঅ'ত এইটোও পঢ়িছিলোঁ যে কেনেকৈ শিৱসিংহৰ যিগৰাকী বৰৰাণী আছিলে বৰৰজা ফুলেশ্বৰী, তেওঁ এখন দুৰ্গা পূজালৈ সকলোবিলাক সত্ৰাধিকাৰক নিমন্ত্ৰণ কৰি সেই বলিৰ তেজেৰে তেওঁলোকক ভোট দিছিলে আৰু তাৰপিছত সেই বলিত যিবিলাক জীৱ জন্তু ছেক্ৰিফাইচ কৰিছিলে তাৰ মঙহ তেওঁলোকক খুৱাবলৈ ফৰ্চ কৰিছিলে। তো সকলোবিলাকৰ ফলস্বৰূপে এই সত্ৰবিলাকৰ যিবিলাক ডিচিপল আছিলে তেওঁলোক আহোম সাম্ৰাজ্যৰ ওপৰত বাৰুকৈ ক্ৰোধিত হৈছিলে। তো এই বিদ্ৰোহটোৰ যিটো স্পাৰ্ক আছিলে সেই স্পাৰ্কটো প্ৰভাইড কৰিছিলে কীৰ্তিচন্দ্ৰই। সাধাৰণতে আহোমসকলে বা আহোম এডমিনিষ্ট্ৰেশ্যনে এই সত্ৰবিলাকৰ পৰা ভালেখিনি পৰিমাণে কৰ কাটল সংগ্ৰহ কৰিছিলে। তো সেই কৰ কাটলৰ ফলস্বৰূপে আহোম সাম্ৰাজ্যই মোৱামৰীয়াসকলক বা যিখন মোৱামৰীয়া সত্ৰ হৈছিলে সেই সত্ৰৰ পৰা কিছু হাতীৰ ডিমাণ্ড কৰিছিলে। তো যেতিয়া হাতী দিবলৈ আহিছিলে আৰু সেই হাতী দিবলৈ আহিছিলে ৰাগমৰাণ আৰু নাহৰ খৰাই, তেতিয়া কীৰ্তিচন্দ্ৰই কি কৰিছিলে, এই ৰাগমৰাণ আৰু নাহৰ খৰাক বহুত বেয়াকৈ বেতেৰে কোবাইছিলে। আৰু কোবোৱাৰ কাৰণ এইটোৱে আছিলে যে তেওঁলোকে যিকেইটা হাতী প্ৰভাইড কৰিছিলে তাৰ ভিতৰত এটা হাতী বহুত লেঙেৰা টাইপৰ আছিলে। তো এইটোৱে যিবিলাক মোৱামৰীয়া সত্ৰৰ ডিচিপল আছিলে তেওঁলোকক বাৰুকৈ ক্ৰোধিত কৰিলে আহোম মনাৰ্কৰ বিপক্ষে। আৰু তেওঁলোকে কি কৰিলে, আহোম সাম্ৰাজ্যৰ ওপৰত এটা এটাক চলাই দিলে। আৰু সেই এটাকটোৰ পৰিণতি স্বৰূপে কীৰ্তিচন্দ্ৰক তেওঁলোকে হত্যা কৰিলে আৰু লক্ষ্মীসিংহক তেওঁলোকে কাৰায়ত্ব কৰিলে। তাৰপিছত এই নাহৰ খোৰাৰ পুতেক ৰমাকান্তই ৰাজসিংহাসনত অধিষ্ঠিত হ'ল। তাৰোপৰি তেওঁলোকে পৰৱৰ্তী সময়ত কি কৰিলে, ৰংপুৰ দখল কৰিলে। ৰমাকান্তই ৰাজসিংহাসনত অধিষ্ঠিত হৈ ৰাঘক অৰ্থাৎ ৰাগমৰাণক বৰবৰা পদত নিযুক্তি কৰিলে। কিন্তু যিহেতু তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত ইমান এটা পৰিচয় নাছিলে, তো তেওঁলোকে সেয়েহে ইমান এফিচিয়েণ্টলি ৰাজত্ব কৰিব পৰা নাছিলে। তো সেই সময়ত এটা কনস্পাইৰেচি হৈছিলে। এদিন কি হৈছিলে, এটা হুঁচৰি পাৰ্টীয়ে যি আহোম কোৰ্ট আৰু সেই ৰয়েল কোৰ্টৰ ভিতৰত সোমাই হুঁচৰি পৰিৱেশন কৰিবলৈকে আহিছিলে। তো সেই হুঁচৰি পাৰ্টীটোত সাধাৰণতে আহোমৰ কেইটামান বিষয়ববীয়াই লগ হৈ সেই হুঁচৰি পাৰ্টীটোক পঠাই দিছিলে। তো সেই হুঁচৰি পাৰ্টীটোৱে চল চাই কি কৰিলে, এই ৰমাকান্তক হত্যা কৰি পেলালে আৰু গোটেই ৰাজধানীৰ দখল কৰি ল'লে। তাৰপিছত লক্ষ্মীসিংহক পুনৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰা হ'ল। তো ইমানখিনিতেই প্ৰথম যি মোৱামৰীয়া বিদ্ৰোহ আছিলে সেয়া সমাপ্ত পৰিছিলে। যদিওবা এই বিদ্ৰোহ সমসাময়িকভাৱে সমাপ্ত পৰিছিলে, বা তথাপি এই মোৱামৰীয়া সত্ৰৰ যিবিলাক ডিচিপল আছিলে তেওঁলোকৰ ক্ৰোধ আৰু দুগুণে চৰি গ'ল। তো পৰৱৰ্তী সময়ত আমি আকৌ দেখিবলৈ পাম যে কেনেকৈ আকৌ পুনৰ ৰিভল্ট হৈছিলে। তো আজিলৈ ইমানখিনিয়ে আছিলে। তো এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ যে প্ৰথম মোৱামৰীয়া ৰেবেলিয়ন কিমান চনত সংঘটিত হৈছিলে? এনচাৰকেইটা হৈছে 1769, 73, 59 আৰু 79। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানখিনিয়ে আছিলে। ধন্যবাদ।